গাইজ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে মই গৈ আছোঁ নামঘৰলৈ বুলি, বৰসভা পাতিছে নামঘৰত। তেতিয়াহ'লে ব'লক গৈ আছোঁ। আৰু মোৰ লগত আহিছে এজনী। অ' দেখা আকৌ, এই নকৰিবি তেনেকুৱা, দেখা এই আহিছে। গাইজ মোক লাজ দিছে, দেখিছে? অঁ মোক লাজ দিছে। আৰু আহিছে কোন কোন দেখাম দেই, ৰ'ব। এয়া নবহেত আহিছে আৰু এইফালে একজনী আহিছে। আপোনালোকক নামঘৰত দেখামগৈ কি হয়। তেতিয়াহ'লে ভিডিঅ'টো চাই ভাওনা ল'ব লাগে দেই। মই ভাওনা ল'ম বোলে, চাই থাকিব দেই। ওলাব এই সূত্ৰ ওলাম মই। চব আইসকল বহি আছে। এয়াই আমাৰ নামঘৰ। আমি আহি পালোহি আৰু এতিয়া নামঘৰ খাবলৈ দিছে। খাম আৰু এতিয়া এজনী দেখা আহিছে আৰু এই ছোৱালীকেইজনী আমাৰ লগতে আহিছে। ইহঁতিও খাবলৈ বহিছে। মাছ খাবলৈ দিছে। এয়া জলপান আৰু কি খাই কৰি আহিলোঁ। খাই কৰি আহি মেলি এয়া নামঘৰৰ ভিতৰত অকণমান বহিছোঁহি। বহুত গৰম পৰিছে আৰু ফেন চলি আছে। এতিয়া ভাল লাগিছে ইয়াতে, হাৱি চলি আছে। আৰু আমি ভাবিলোঁ যে অকণমান ওলাই আহোঁ, মানে ৰাস্তাই তো গৈ আছোঁ। আপোনালোকক মেইন জেগাডোখৰ দেখামগৈ দেই। আমি যোনডোখৰলৈ গৈছোঁ, ইমানেই ধুনীয়া ভিউ, আপোনালোকে চাব। আৰু এয়া দেখিবলৈ পাইছে পুৰা ছোৱালীৰ ৰিলচ বনোৱাত ব্যস্ত। আৰু মোৰ মাত্ৰ আজি অকণমান ভাগি আছে দেই। চক এইফালে কি ধুনীয়া, চক দেখিবলৈ মোবাইলে পৰি গৈছে, হালত বেয়া হৈ গৈছে, তেনেকৈ হৈ গৈছোঁ। আমি আহি আছোঁ আৰু দেই, গোটেই ঘামি কৰি গৈছোঁ দেই। এতিয়া মানে গৰম উঠিছে নহয়, কোলা মোলা হৈ কেনেকুৱা হৈ গ'লোঁ মুঠতে বুজাব। এই কি দেখাইছে, মানুহ কোলা হমেই নহয়, মানুহ কোলা হমেই, মই তথাপিও বেছিকৈ হৈ গ'লোঁ। এডিট কৰিব লাগিব আৰু এডিট কৰিলে বগা তেতিয়াহ'লে ঘৰ পাই ল'মগৈ দেই। তো গাইজ কালি আৰু ভিডিঅ' নবনালোঁ, ইমান গৰম উঠিলে নহয়। আজিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ভাবিলোঁ মই বেলতলত সোমবাৰে সদায় দিনে চাকি দিওঁ। তেতিয়াহ'লে আপোনালোকক বোলো চাকি দিয়াকৈ দেখাম। আৰু এয়া চাকি গছ জ্বলালোঁ। এতিয়া সেৱা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু এজোপাই বেলগছ, আৰু মই ইয়াৰ তলতে চাকি দিওঁ, দেখিবলৈ পাইছে এইজোপা। এতিয়া আহি মেলি ভাত খাই ল'লোঁ চাকি দি কৰি। আৰু বহুত ভোক লাগি আছিলে, সেইটো কাৰণে ভাতটো খাই লওঁ বোলো, সেইটো কাৰণে ভাতটো খালোঁ। তো গাইজ ই বোলে গান এটা গায়, গানটো আপোনালোকে এবাৰ শুনি লওক। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, এয়া আমাৰ জুবিনতকৈও ভাল। আৰু মা শুই আছিলে, মা শুই থকা দেখি গালি এটা খালোঁ। তো গাইজ আজিলৈ আৰু ভিডিঅ' নবনাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো নতুন ভিডিঅ' আপোনালোকে প্ৰথমে চাবলৈ পায়। তেতিয়াহ'লে আজিলৈ বাই বাই।